নমস্কাৰ, স্বাগতম। এয়া হৈছে বৰপেটাৰ দৌল মহোৎসৱৰ তৃতীয় দিনা অৰ্থাৎ ভৰদৌলৰ দৃশ্য। এই ভৰদৌলত দৌলগৃহত স্থাপন কৰা গোসাঁইক ভক্তপ্ৰাণ ৰাইজে দৰ্শন কৰিব পাৰে আৰু সেৱা জনাব পাৰে। হে হৰি হে প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপীষণা তনহে সৰ্বয়ব তাৰৰ কাৰণ নাৰায়ণ জয় ৰাম ৰাম কেশৱ হৰি। আৰু ইয়াৰ লগে লগে সত্ৰৰ মঞ্চত পৰিৱেশিত হৈ থাকে বিভিন্ন সত্ৰীয়া আৰু বিভিন্ন অনুষ্ঠান। হৰি হে তোজুনাভি কমলত ব্ৰহ্মা ভৈলা জাত হে। আৰু ইয়াৰ পিছতে আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ বৰপেটাতে থকা আন কেইখনমান সত্ৰলৈ। এই যাত্ৰাৰ পোনতে আমি উপস্থিত হৈছিলোঁ দামোদৰ দেৱ সত্ৰত। এই সত্ৰখন বৰপেটাৰ মূল সত্ৰখনৰ পৰা দক্ষিণে ৩.৬ কিলোমিটাৰ আঁতৰত পাটবাউসীত অৱস্থিত। এই সত্ৰখনতো সত্ৰীয়া পৰম্পৰাৰে দৌল উৎসৱৰ লগতে সকলো ধৰ্মীয় ৰীতি নীতি পালন কৰা হয়। হৰি হে মৎস্বৰূপে অৱতাৰ ভৈলা প্ৰথমতহে। ইয়াৰ পিছতে আমি উপস্থিত হৈছিলোঁ পাটবাউসী সত্ৰত। এই সত্ৰখন দামোদৰ দেৱ সত্ৰখনৰ গাতে লাগি আছে বুলি ক'ব পাৰি। পাটবাউসী সত্ৰখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে স্থাপন কৰিছিল। এই সত্ৰখনতো দৌল উৎসৱ সত্ৰীয়া ৰীতি নীতিৰে চলি আছিল। এইখিনিতে আমি উপস্থিত হৈছিলোঁ গণককুছি সত্ৰত। গণককুছি সত্ৰখন হৈছে বৰপেটা সত্ৰৰ পৰা পাটবাউসী সত্ৰলৈ যোৱাৰ মাজভাগত অৱস্থিত আন এখন সত্ৰ। ভৈলা ক্ষীৰো নদী তীৰে লক্ষ্য প্ৰহৰৰ পথ জুৰিলা শৰীৰে জয় ৰাম ৰাম কেশৱ হৰি। এই সত্ৰখনতো দৌল উৎসৱৰ পাৰম্পৰিক ৰীতি নীতি পালন কৰা হয়। ৰূপে ভৈলা তুমি হে তাৰপিছত আমি উপস্থিত হৈছিলোঁ সুন্দৰদিয়া সত্ৰত। এই সুন্দৰদিয়া সত্ৰখন বৰপেটাৰ মূল সত্ৰৰ পৰা 5 কিলোমিটাৰ উত্তৰত অৱস্থিত। এই সুন্দৰদিয়া সত্ৰখনো বৰপেটাৰ মূল সত্ৰখনৰ দৰেই শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱে স্থাপন কৰিছিল। মহাপুৰুষ দুজনাই শিকোৱাই থৈ যোৱা পৰম্পৰা ৰীতি নীতিক এই সত্ৰখনেও ধৰি ৰাখিবলৈ সম্পূৰ্ণ চেষ্টা কৰিছে।
এই সত্ৰখনতো দৌল উৎসৱ পাৰম্পৰিক ৰীতি নীতিৰ সৈতে পালন কৰা হয়। আমি উপস্থিত থকা সময়ত এই সৌন্দৰ্য সত্ৰখনৰ মঞ্চত চলি আছিল বিভিন্ন হলীউড প্ৰতিযোগিতা। তাৰ পৰা উভতি আহি আমি আকৌ উপস্থিত হৈছিলোঁ বৰপেটা সত্ৰত, আৰু বৰপেটা সত্ৰ পৰ্যবেক্ষিত হৈছিল এক জনসমুদ্ৰত। বৰপেটাৰ এই সত্ৰসমূহত উৎসৱৰ সলনিও বছৰটোৰ যিকোনো দিনতে সাধাৰণ ৰাইজে উপস্থিত হৈ আধ্যাত্মিকতাৰ লগতে শান্তিৰ এক পৰিৱেশ উপভোগ কৰিব পাৰি। সেয়েহে ময়ো এজন বৰপেটীয়া হিচাপে আপোনালোক সকলোকে সদায়ৰ বাবে সাদৰ সম্ভাষণ জনাইছোঁ। ইয়াৰ লগে লগে বিদায় লৈছোঁ এই ভিডিঅ'টিৰ পৰা। ধন্যবাদ।